নমস্কাৰ, মই পাহি আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ এটি সুন্দৰ কবিতালৈ। কবিতাৰ শিৰোনাম হিংসাৰ জুই, কথা সঞ্জিত দাস। মোৰ মনত ভাহি আছে সেই হিংসাৰ জুইকুৰা, বাস্তৱ ছবিখন যি জুয়ে সৃষ্টি কৰিছিল বিপ্লৱৰ সূচনা। এই জুইটি যা হৈছিল অসংখ্য অচিনাকি কবি, কিয় বা লাগিছিল সেই হিংসাৰ জুইকুৰা? নাই তাৰ কোনো সংজ্ঞা। ৯০ দশক ধৰি এই জুইকুৰা জ্বলি আছে ডাউ ডাউকৈ আমাৰ মাজত। নুমাব খুজিলেও নুমাই নাযায়। এই হিংসাৰ জুইকুৰাই মানৱ জাতিক কৰিব এদিন ভস্ম। মই বাৰু এইবোৰ কথা কাক কৈ আছো? কোনোবাই জানো মোৰ কথা শুনিব আৰু হিংসাৰ জুই নুমাব আহিব? তোমাৰ কথা ভাবি দুখ লাগে সেই অসমীয়া। যদি তোমাকো এই হিংসাৰ জুইকুৰাই স্পৰ্শ কৰে, তুমি তেতিয়া কি কৰিবা? হিংসাৰ জুইকুৰা নুমুৱাই এগছি বন্তি জ্বলাবানে এগছি বন্তি? এই হিংসাৰ জুইকুৰাত নিজকে দগ্ধ কৰিবা। সেই অসমীয়াই তুমি নকৰিবা এই হিংসাৰ জুইকুৰাত নিজকে যা। অৱজন সকলোকে কোৱাচোন এগছি অহিংসাৰ বন্তি জ্বলাবলৈ। সেই অসমীয়াই, তোমাৰ ৰূপৰ গুণৰ তুলনা নাই। তুমি পাৰিবা আই হিংসাৰ জুইকুৰা নুমুৱাই অহিংসাৰ এগছি এনেকুৱা বন্তি জ্বলোৱা য'ত থাকে মাথোন শান্তি আৰু মিলা প্ৰীতিৰ এনাজৰী। মই তোমাক অনুৰোধ কৰিছো আই, তুমি হিংসাৰ জুইকুৰা নুমুৱা।